প্ৰতিটো মানুহে অভিনয় কৰে, কোনোবাই নিজে ভাল থকাৰ কাৰণে আৰু কোনোবাই আনৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণা বহুত বেছি হয়। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কেতিয়াও কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। কোনো ধৰ্ম বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহৰতো কোনো ধৰ্মই নাই। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালী তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকুপানীয়ে অভিশাপ দিয়ে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। মানুহৰ ইগ' থকা দৰকাৰ, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। আঘাত পাহৰি গ'লেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, যিয়ে কৰিব পাৰে তাৰ ভালপোৱা কেতিয়াও মিছা নহয়। যিয়ে ভুল কৰি হেৰুৱাই তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱাই তাক কেতিয়াও ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমান বেছি প্ৰকাশ কৰিবা, তাৰ কাষত সিমান বেছি অৱহেলিত হ'বা। যেতিয়া তোমাৰ পকেটত টকা ভৰ্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন। যেতিয়া তোমাৰ পকেট খালী হৈ থাকিব, তেতিয়া গোটেই পৃথিৱীয়ে পাহৰি যাব তুমি কোন। হাঁহি সুন্দৰ হয় হাঁহিব জানিলে, কথা সুন্দৰ হয় ক'বলৈ জানিলে, মন সুন্দৰ হয় সুখী থাকিলে, আৰু জীৱন সুন্দৰ হয় এজন মনৰ নিচিনা মানুহ থাকিলে। কাৰোবাক বহুত বেছি অৱহেলা নকৰিবা, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তাক ঘূৰাই নাপাবা। জীৱনটোক লৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন গঢ়াৰ বহুত কঠিন। তাক ভাল পোৱা যিয়ে তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি কাম। যাৰ কাষত চকুৰ পানীৰ মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব। সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত সময় কিমান আছে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতে ক'ব তুমি বহুত সলনি হৈ গৈছা, কিন্তু তুমি কিয় সলনি হৈছা সেই কাৰণটো কোনেও নুসুধে। সলনি হোৱাৰ কাৰণে ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা, দুটা কাম কৰা, তাক ক্ষমা কৰি দিয়া, ভগৱানে তোমাৰ সমস্ত পাপ ক্ষমা কৰি দিব। জীৱনত এনেকুৱা কিছু কাম কৰি দেখুওৱা যিয়ে তোমাক আঘাত দিছে সি যেন সাহায্যৰ কাৰণে তোমাৰ কাষতে আহে। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ প্ৰত্যেকেই এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। এইটো কলিৰ যুগ হয়, ইয়াত বেয়াৰ লগত বেয়া হওক বা নহওক, কিন্তু ইয়াত ভাল মানুহৰ লগত বেয়া নিশ্চয় হয়। কিছুমান মানুহে স্বাৰ্থৰ কাৰণে কিছুমান সম্পৰ্ক বনাই লয়, আৰু স্বাৰ্থ শেষ হোৱাৰ লগে লগে সেই সম্পৰ্কটো ভাঙি পেলায়।